हेलो फ्रेंड्स मैं चौधरी आपनालोकर मरमर चैनल सेशन चैनलटिলৈ स्वागतम জানাইছো। আজিৰ এই ভিডিওটো আলোচনা কৰিম যে 31 আগষ্ট যিসকল ব্যক্তিৰ নাম ৰিজেক্ট দেখাইছে তো সেই ব্যক্তিসকলে এতিয়া কি কৰিব লাগিব বা কেনেকৈ প্ৰসেছত এখেতৰ এফটি কোডত দাখিল কৰিব লাগিব তাৰে বিষয়ে ভিডিওটোত বিতংভাৱে আলোচনা কৰিম। এই ভিডিওটো আপুনি স্ক্ৰিপ্ট নকৰাকৈ চাই থাকক। जी व्यक्तिসকলৰ নাম 31 আগষ্টত ৰিজেক্ট দেখালে তো সেই ব্যক্তিসকলৰ যিদিনা কাৰণসমূহ জানিব যে এখেতৰ কি কাৰণে ৰিজেক্ট হ'ল তেতিয়া সেই কাৰণটো জানিব। তাৰ পৰা 120 দিন এখেতে সময় পাব। সেই সময়খিনিত এখেতৰ ডকুমেণ্টসমূহ এফটি কোডত দাখিল কৰিব লাগিব বা সেই নথিসমূহ তাতে সাবমিট কৰিব লাগিব। যেতিয়া এখেতে এই নথিসমূহ তাতে 120 দিনৰ ভিতৰত সাবমিট করিবা और সেই 120 দিনৰ ভিতৰত এখেতৰ ডিক্লেয়াৰেশন পাই যাব। যে আশা কৰিছো ভিডিওটো আপোনাৰ নিশ্চয় ভাল লাগিছে। যদি ভাল লাগিছে নিশ্চয় এখন লাইক কৰিবা আৰু আপোনালোকৰ বন্ধুসকললৈ শ্বেয়াৰ কৰি জানাই দিবা। আৰু এটা অনুৰোধ, যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলৰ কাষতে ওলাই ৰঙা সাবস্ক্ৰাইব বাটনটো আপুনি টাচ কৰি সাবস্ক্ৰাইব কৰি দিবা আৰু লগতে ওলাই বেল আইকনটো আপুনি টাচ কৰি অন কৰি ৰাখিব, যাতে মই আপোনালোকৰ এনেকুৱা হেল্পফুল ভিডিও যেতিয়া আপলোড দিম আপুনি লগে লগে নোটিফিকেশন পাই থাকিব। বন্ধুসকল সাবস্ক্ৰাইব কৰোঁতে আপোনালোকৰ কোনো ধৰণৰ খৰচ নাই, জাষ্ট অলপ টাইমহে লষ্ট। আপোনালোকে সেই লষ্টৰ সময়খিনি আমাক বহুতো প্ৰেৰণা যোগায়। তো ধন্যবাদ। জয় অসম, জয় অসম। See you again.